মই আছোঁ নিতা পুখুৰীত এই গ্ৰন্থমেলাত মই উপস্থিত হৈছোঁ। এয়া চাওক, চাব পাৰিছে আপোনালোকে, এয়া কাপ প্লেট, এয়া চাওক। এয়া দেখাইছোঁ, এয়া চাওক। এয়া দেখিবলৈ পাইছে বেলনা মাৰি চব কটাই লাইটাৰ দানি চব দানি বুলি কয়, গ্লাছ চব। এই গ্ৰন্থমেলা হয়। কাপোৰৰ দোকান, ক'ৰ পাৰিছে আপোনাৰ দাদা? নগাঁও। আৰু নগাঁও পাৰিছে। এয়াও নগাঁৱৰ হয় নাই? অঁ, মোৰ চেনেল আছে ব্লগ। এই চব কাপোৰ দোকান, এইখন এওঁৰ দোকান দেখিবলৈ পাইছে। এয়া ফুলি হয়। কাপোৰৰ দোকান, এই প্লেট দেখিবলৈ পাইছে। ইয়াৰ ডিছ প্লেট ধুনীয়া ধুনীয়া কালাৰিং আহি ল'ব পাৰে। নিতা পুখুৰীত 13 তাৰিখলৈকে আছে, জানুৱাৰী। এইবোৰ চাব পাৰিছে নহয়। এয়া চব এই কলপাতৰ বুলি কয়, কলপাত ডিছ, চামুচ, চাব পাৰিছে। দোকানত আছোঁ, এয়া ডিছ ধুনীয়া চাব পাৰিছে। এতিয়া বিহুত দিনা বনাবলৈ মিঠাই বনাবলৈ এইবোৰ লৈ লওঁ। দোকানত আমি আহিছোঁ। এইবোৰ সৰু সুৰা কিতাপ আছে, এই গ্ৰন্থমেলাই কিতাপ। এয়া গ্ৰন্থ কিতাপ মেলা। নিতা পুখুৰী গ্ৰন্থমেলা। এয়া চব। মই এতিয়া ঘৰ যাব লৈছোঁ আৰু ব্লগটো শেষ কৰিবলৈ লৈছোঁ। এয়া চব আহিছিলোঁ মই, আজিলৈ বিদায় লৈছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট কৰিব। ধন্যবাদ।